যেহেতু এই বাতৰি বৰ্তমানত আজি যিজন নাম ওলাইছে সেইজন ব্যক্তিৰ কংগ্ৰেছ দলৰ লগত কোনো সম্পৰ্ক নাই, কংগ্ৰেছ দলৰ সদস্য নহয়, কংগ্ৰেছ দলৰ আইনী বিভাগৰ সদস্য নহয়। তো যেতিয়া তেওঁ বৰ্তমান কংগ্ৰেছ দলৰ না লিগেল ডিপাৰ্টমেণ্টৰ না আমাৰ মেম্বাৰ হয়, তেতিয়া কি স্বাৰ্থত যিজনে এই বাতৰি বা য'ত এই বাতৰি ওলালে কি স্বাৰ্থত এই বাতৰি তদন্ত নকৰাকৈ অধ্যয়ন নকৰাকৈ এই বাতৰি কি স্বাৰ্থত প্ৰকাশ কৰিল? যি সময়ত তেওঁ পঞ্জাৱৰ কংগ্ৰেছ নেতৃত্বৰ চৰকাৰৰ এডভোকেট জেনেৰেল আছিলে ডেপুটি, সেই সময়ত যিজন ব্যক্তি মুখ্যমন্ত্ৰী আছিল এই মুখ্যমন্ত্ৰীটো আজি তাৰিখত বিজেপি দলত আছে। কিন্তু এই যুক্তি হ'লেতো আমিও অভিযোগ আনিব পাৰোঁ। সেইজন ব্যক্তি যদি আপোনালোকে টুইটাৰ টাইমলাইনটো চাই তাত দেখা পাব যে তেওঁ এটা কেছ বৰ্তমানৰ বিজেপি লিডাৰ মনজিন্দৰ সিং সিৰসা তেখেতৰ লগত এটা কেছ তেওঁ ভাগ লৈছিল। আকৌ আমিও অভিযোগ দিব পাৰোঁ তেনেকৈ। আৰু এটা যদি চাই তেওঁ টুইটাৰটোৱে চাব দেই, ভাৰত চৰকাৰ বৰ্তমানৰ কেন্দ্ৰীয় বিজেপি চৰকাৰত তেখেতৰ লগত তেওঁ কাম কৰিছে, নিজে তেওঁ কৈছে। তো আমি এনেধৰণৰ তথ্য যি বাস্তৱ তথ্য লৈ আমিও কিছু অভিযোগ দাঙি ধৰোঁ নেকি? ৰাজ্যিক সভাপতিক সোধোঁ নেকি? কেন্দ্ৰীয় সভাপতি আমি কৰিবলৈ বিচৰা নাই, আমি ৰাজনীতি কৰিবলৈ বিচৰা নাই। আৰু এই ধৰণৰ বোকা চেতিয়া ৰাজনীতি জুবিনদাৰ সম্পৰ্কত আমি কৰিবলৈ বিচৰা নাই।